তামোলপুৰ সাপ্তাহিক বজাৰত পুনৰ এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰক লৈ তামোলপুৰত চাঞ্চল্য। প্ৰায় 50 বছৰীয়া অচিনাক্ত পুৰুষৰ মৃতদেহটো তামোলপুৰ সাপ্তাহিক বজাৰত মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তামোলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বাতৰি সম্প্ৰচাৰ হোৱা পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো। কিদৰে মৃত্যু হ'ল লোকজনৰ সেয়াও সন্দেহৰ আৱৰ্তত। তামোলপুৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। একেদিনাই তামোলপুৰত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ তামোলপুৰত। মানে খবৰ দিয়ে যে বজাৰত এটা মানে মৃতদেহ পৰি আছে। আমি তাতে গৈ মৃতদেহটো চাওঁ, মৃতদেহটো চিনাক্ত কৰিব পৰা নাই আৰু কোনো মানুহে গম নাপায়, চিনি নাপায়। এতিয়া আমি তাক মুছলপুৰ মেডিকেলত পঠাই আছোঁ পিএম কৰাৰ কাৰণে। তাৰপিছতে আমি নেক্সট ইনকুৱাৰীত গম পাম ঘটনা। এটা পোৱা গৈছে, এইটো দালকুচি আইচি এইটো পিএম কৰাৰ কাৰণে মুছলপুৰলৈ পঠাইছে। এইটোতো আমি মোটামুটি 7টাৰ পিছতে গম পাওঁ, প্ৰায় 8টা। মৃতদেহটো চিনাক্ত হোৱা নাই? নাই হোৱা, চিনাক্ত হোৱা নাই। কোন বজাৰত পাইছিলে? আমাৰ তামোলপুৰ বজাৰ, সাপ্তাহিক বজাৰ। আৰু আনটো দালকুচিত পাইছে? আন এটা দালকুচি। তামোলপুৰৰ পৰা কুমাৰদীপ পাঠকৰ ৰিপৰ্ট, নিউজ R7।